চাকৰি প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ 18 নৱেম্বৰৰ পৰা আবেদন কৰিব পাৰিব ইচ্ছুক প্ৰাৰ্থীসকলে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিভিন্ন শাখাত পদ খালী মুঠ 734টা পদ খালী হৈ আছে ASRLMৰ বিভিন্ন শাখাত অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীক অতি শীঘ্ৰেই আবেদন কৰিবলৈ জনোৱা হৈছে আহ্বান NRLMৰ 717টা DDU GKY 73টা এনেধৰণৰ কেইবাটাও পদ খালী হৈ থকা দেখিবলৈ পোৱা গৈছে ASRLMৰ বিভাগীয় ৱেবছাইটত সবিশেষ তথ্য উপলব্ধ আবেদনৰ অন্তিম দিন 8 ডিসেম্বৰ গণ্য কৰা হৈছে ৰিপৰ্টত জনাব বিচাৰিছো এই খবৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এটা ভাল খবৰ জনাই আছো কিয়নো পুনৰ ওলাইছে চাকৰি